নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই গৌৰৱ আৰু আপোনালোকে চাই আছে আসাম জিকে ইউটিউব চেনেল। উইন বিলিৰ দৰে আজি আপোনালোকৰ বাবে 10টা সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। বলছত তেনেহ'লে আপোনালোকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? হয় বন্ধু-বান্ধৱীসকল, আজিৰ প্ৰথম প্ৰশ্নটো হৈছে গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? আৰু এই উত্তৰটো হৈছে 1998 চনত। আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে কোনখন দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। 3 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিমান তাৰিখে পালন কৰা হয়? আৰু ইয়াৰ উত্তৰটো হৈছে 24 ফেব্ৰুৱাৰী তাৰিখে। 4 নম্বৰ প্ৰশ্নটো হৈছে আয়াৰলেণ্ডৰ ৰাজধানী কি? আৰু ইয়াৰ উত্তৰটো হৈছে ডাবলিন। 5 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ মহকুমা কেইটা আছে? আৰু ইয়াৰ উত্তৰটো হৈছে 78টা। 6 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্বাধিক সোণ ক'ত উৎপাদন কৰা হয়? আৰু ইয়াৰ উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকাত। 7 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ সকলোতকৈ ধূমপায়ী দেশ কোনখন? আৰু ইয়াৰ উত্তৰটো হৈছে চীন। 8 নম্বৰ প্ৰশ্নটো হৈছে হৰ্ষচৰিত পুথিখন কোনে ৰচনা কৰিছিল? আৰু উত্তৰটো হৈছে বাণভট্ট। 9 নম্বৰ প্ৰশ্নটো হৈছে কাছাৰৰ প্ৰাচীন নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে হিড়িম্বা। 10 নম্বৰ আৰু শেষৰটো প্ৰশ্ন, অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। লগ পাম এটা নতুন ভিডিঅ'ৰে। তো আজিলৈ থেংক ইউ, বাই বাই।